বন্ধুসকল আপোনালোকে এটিএমলৈ নিশ্চয় গৈছে আৰু এটিএমৰ ভিতৰত থকা এচিটো নিশ্চয় দেখিছে। এই এচিটো কি কাৰণত লগাই ৰাখে ইয়াৰে গোটেইখিনি ডাউট আজি ক্লিয়াৰ কৰিম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক। কিছু সংখ্যক মানুহে ভাবে এই এচিটো সিকিউৰিটি গাৰ্ডৰ কাৰণে লগাই ৰখা বুলি, আৰু কিছুমানে ভাবে কাষ্টমাৰৰ কাৰণে লগাই ৰখা বুলি, আৰু কিছুমানে ভাবে বেংকৰ ষ্টেণ্ডাৰ্ডটো দেখাবৰ কাৰণে। এইবিলাক মিছা কথা। এটিএমত কিয় এচি লগোৱা থাকে সেইটো কথা জানিবৰ আগতে এইখিনি কথা জানি লওক। আমাৰ ইণ্ডিয়াত প্ৰথম এটিএম চালু হৈছিল 1987ত। হংকং এণ্ড চাংঘাই বেংকিং কৰ্পৰেশ্যন HSBC বেংকে লগাইছিল এটিএমবোৰ, আৰু 1500 এটিএম একেলগে ভাৰতত ইনষ্টল কৰিছিল। 1987ৰ আগত এটিএম নাছিল। কিমান আচৰিত কথা। যেতিয়া আপোনাৰ দেউতা য়ং আছিল তেতিয়া বেংকত গৈ ফৰ্ম ফিল-আপ কৰি টকা উলিয়াব লগা হৈছিল। আপুনি জানেনে পৃথিৱীখনত 35 লাখ এটিএম ইনষ্টল কৰা আছে। এটিএম বহুত ধৰণত থাকে। অন চাইট এটিএম, বেংকৰ ওচৰে পাজৰে থকা এটিএমবোৰক অন চাইট এটিএম বুলি কোৱা হয়। আৰু 2 নম্বৰ এটিএম হৈছে অফ চাইট এটিএম। এই এটিএমটো ৰাস্তাৰ ওচৰে পাজৰে থাকে। গ্ৰীণ লেভেল এটিএম, এই এটিএমটো এগ্ৰিকালচাৰৰ টকা ট্ৰানজাকশ্যন কৰাৰ কাৰণে থাকে। আৰু এটিএম বহুত ধৰণৰো থাকে। এই স্ক্ৰীনত দেখুৱাৰ দৰে আপুনি চাই ল'ব পাৰে। আপুনি জানেনে আহমেদাবাদত এনেকুৱা এটা এটিএম আছে য'ত আপুনি কথা পাতিব পাৰে। এই এটিএমটো ইউনিয়ন বেংক অফ ইণ্ডিয়াই ইনষ্টল কৰিছে। এটিএমত কিয় এচি লগোৱা থাকে ইয়াৰে এনচাৰ হৈছে, আপুনিতো জানেই সকলো ইলেক্ট্ৰনিক ডিভাইচ বেছিকৈ চলোৱাৰ ফলত গৰম হয়। আপোনাৰ মোবাইল, কম্পিউটাৰ সকলো বস্তুৱে হিট হয়। এটিএম মেচিনটো 24 ঘণ্টাই এক্টিভ হৈ থাকে, তাৰ ফলত হিট হয়। এটিএম মেচিন এটা ইলেক্ট্ৰনিক ইকুইপমেণ্ট হয় য'ত হোম কম্পিউটাৰ কমপ্লেক্সৰ দৰেই। ইয়াৰ অকল চাইজটোহে ডাঙৰ। এটিএম মেচিনটো 24 ঘণ্টা 7 দিন এক্টিভে হৈ থাকে, তাৰ ফলত গৰম হয়। সেইকাৰণে ইয়াত এচি লগাই ৰখা হয়। এতিয়া আপোনাৰ মনলৈ এটাই প্ৰশ্ন আহিছে, ফেক্টৰীবোৰত থকা মেচিনবোৰ 24 ঘণ্টাই এক্টিভ হৈ থাকে আৰু গৰম হয়। এই মেচিনবোৰ কিয় এচি লগাই ঠাণ্ডা কৰি নাৰাখে? এনেকুৱা বহুত বস্তু আছে, সকলোবোৰ বস্তুকে এচি লগাই ঠাণ্ডা কৰি ৰাখিব নোৱাৰি। আৰু এটিএমত কিয় স্পেচিয়েল এচি লগাই ৰাখে? এটিএমটো এটিএমে হয় য'ত পইচা থাকে। ইয়াৰে ভিতৰত থকা আইচি বা সেন্সাৰ গৰম হোৱাৰ ফলত যদি বেয়া হৈ যায়, তেতিয়া আপুনি পইচা উলিয়াব যাওঁতে 500 টকাৰ নোট এখন উলিয়াব খোজাতে যদি 2000 টকা দি দিয়ে, তেতিয়াতো বেংকৰে লছ হৈ যাব। আপুনি জানেনে ইউনাইটেড আৰব ইমিৰেটছত এটা এনেকুৱা ধৰণৰ এটিএম আছে য'ত সোণা উলিয়াব পাৰি। ইয়াতে পইচা বা কাৰ্ড দিলে আপুনি সোণা পাই যাব। আপুনি কোনো ধৰণৰ সোণাৰীৰ দোকানত যাব নালাগে, ইয়াতে সোণা পাই যাব। 24 কেৰেট গ'ল্ড বিস্কুট আৰু কইন আদি পাই যাব ইয়াতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ঘণ্টা বাটনটো টিপি দিব।